Good night, ma'am. Good night. Oh, good morning. Stand up, stand up. পিছে আজি কি হ'ল জানছ ক্লাছত ঢুকাৰ আগতে এই নালাটো আছে যে তাতে আমাৰ এই নতুন ছাৰটো আহিছে যে আৰু কি জানে নামটো আছিলে অশান্ত ছাৰ ও আকৌ আৰে পিছল খাই পৰি গ'ল নালাটো কি হ'ল তহঁতি হাঁহা নাই যে কেলে হাঁহা নাই আপুনি পানিছ কৰিব যে সেই কাৰণে ধুৰ কৰি মই নিজে হাঁহিছো হাঁহি ল মই নিজে হাঁহিছো ইমান জোৰকে পিছলকে পৰি গ'ল Stop! উঠাল তহঁতি চুপ একদম মাছ বজাৰ লগাই ৰাখিছে ষ্টপ উইথ ষ্টুডেণ্ট ব্লাষ্টাৰ এতিয়া এই কিতাপ ওলা তই ক জলদি ক কোন কণী আহিছে আগতে না কুকুৰা আগতে আহিছে কণী আগতে আহিছে মেম তুই এইটো নাজানো যে কণী আগতে আহিছে নে কুকুৰা আগতে আহিছে যা নীল ডাউন কৰ তাত যা পানিচমেণ্ট দিলো মই তোক যা আইডিয়া মেম আজি না আপোনাক দেখিবলৈ বৰ ধুনীয়া লাগি আছে ধুনীয়া কৈছে হ'ব আজি পানিচমেণ্ট নিদিও যা তই ভালকে কালি পঢ়ি আহিবি পিছে মোক কি ধুনীয়া লাগিছে আজি কৈছ আজি তোক মাফ কৰিলো যা গাধা ষ্টুডেণ্ট সকলৰ পৰা যে কুৱেশ্যন উঠা হয় এতিয়া তহঁতে সকলোৱে নিউটনৰ দ্বিতীয় সূত্ৰটো ক যে কোনে পাৰে হল তহঁতি ইমান চাইলেণ্ট কেলে হৈ আছো এইটো তহঁতি নাজানো ঘৰত পঢ়িব নহব হা একো নাজানো মাৰি পেলাম কেলা তহঁতক টিচাৰ যেতিয়া বয়ফ্ৰেণ্ডৰ লগত কথা পাতে মেম আপোনাৰ কল আহি আছে হেল্ল' জান কোৱা জান আৰে মই ক্লাছ কৰি আছো তুমি এতিয়া ক্লাছত ফোন কৰিলা না ভেলেন্টাইন ডে আহি আছে এবাৰ মোক কি গিফ্ট দিবা নহয় মোক চকলেট লাগিব আৰু ৰ'জ লাগিব আৰু টেডিও লাগিব দেখা মই নাজানো কিন্তু লাগিবই মোৰ না এই কি ষ্টুডেণ্ট কেইটা পালো ইমান চিঞৰি থাকে এটাও নোৱাৰে জানা না মই তোমাক এটা গান গাই শুনাম দেই ৰিচাৰ্জ খতম হৈ গয়া হে মেৰি ফোন কা ষ্টুডেণ্ট বিলাক ইমান মোক পৰিশ্ৰম কৰে জানা ইমান মোক পৰিশ্ৰম কৰে মোক কিন্তু ৰিচাৰ্জটো কৰি দিবা তুমি বাবু মুঝে ৰিচাৰ্জ কৰ দো না 349 কা হ'ব ঠিক আছে বাই হ'ব দিয়া কি হ'ল তহঁতি ইমান চাইলেণ্ট কেলে হৈ গলি মই তহঁতক পঢ়িব দিছিলো ন কেলে চাইলেণ্ট হৈ মেম আপোনাৰ কি জানে কল কৰিছে কি ক'লে মই জান কৈছো হা তহঁতি বহুত বাঢ়ি গৈছ ন তহঁতি বহুত মাৰ খাবি স্কুলৰ নতুন ছাৰ আৰু মোৰ ছাত্ৰী মেম স্কুলত বোলে এজন বহুত ধুনীয়া আৰু হেণ্ডসাম ছাৰ আহিব আপুনি ছাৰজনক পটাই ল'ব কি লাজ নকৰে এজন শিক্ষক এজন গুৰুজনৰ বিষয়ে এনেকা কৈছো তহঁতি কি কৈ আছিলি সেই ছাৰটো বোলে নতুন ছাৰটো বহুত হেণ্ডসাম আছে ন পিছে বহুত হেণ্ডসাম নেকি ঐ শুন না মেমৰতো বয়ফ্ৰেণ্ড আছে ন আৰে বয়ফ্ৰেণ্ড আছে জান কয় যে মেমৰটো বয়ফ্ৰেণ্ড আছে কোনে কৈছে তোক মোৰ বয়ফ্ৰেণ্ড আছে বুলি হা টিচাৰৰ যেতিয়া ক্লাছ কৰিবলৈ মন নাযায় ফটো উঠাই ললো আৰু পৌজো মনত পৰা নাই বহুত বৰিং লাগিছে আইডিয়া শুন তহঁতিৰ লগত এতিয়া স্লিপিং এক্সাৰচাইজ মেম আমি এইটো নকৰো দুপৰ মন আছে তোৰ হা লাড্ডু পাব লাড্ডু দিম মেম আমি এইটো কৰিম সকলোৱে এতিয়া আমি স্লিপিং এক্সাৰচাইজ কৰিম সকলোৱে হৈ যায় এইটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল আৰু ওকে গুড নাইট ষ্টুডেণ্ট বাই ফাইনেল